তহঁতে নেক্সট টাইম আমাৰ বাবুক মাতিব নাই নৰক ফ্ৰীতে অ মা আমাৰ কোন আহিছে কেইটামান ভিক্ষাৰী আহিছিল তোক খেলা খেলিব লাগিব নাই বড় তন্ত্র মারে যেমন ভিক্ষারি বুঝা আমি কিন্তু দুখিয়া হবার আমি কিন্তু ভিক্ষারি না আমি খেলা দে খেলি আছে রয়া দীপজ্যোতি তোক কি কৈছো তোমাৰ ভিক্ষাৰীৰ লগত লগ লাগবা খুৰী আমি দুখিয়া আর আমি ভিক্ষারি নহয় তই দেশে থাক তই দে নষ্ট কৰিলি মোৰ ছোৱালীটোক বল তই তোক আজি ঘৰত দিবা মই তোক কি কওঁ ও মায়ে দীপজ্যোতিৰ মায়াকে আমাক দুখিয়া বুলি কৈছে আৰু ভিক্ষাৰী বুলি কৈছে ধনী মানুহ আমি দুখীয়া মানুহ আমি তলতে হলেও আমাক ভিক্ষাৰী বুলি কৈছে আমি দুখিয়া হবার আমি ভিক্ষাৰী নহয় তোক কোনে হেন্দৰ লগত খেলবা যাবা আহিছি দীপজ্যোতিৰ মায়াক এনাই দীপজ্যোতিৰ মা আছে না নাইবা কোনটা বাইদেউ দেখো না বা দীপজ্যোতি নাইৰবো অলপমান খেলা খেলবা গেছি আপোনালোকৰ ছোৱালী কি কৰি থাকে আপুনি জানে না কি কৰে বাইদেউ এই দেখোন পঢ়া হাতে ভালকৈ পঢ়ে আপোনালোকৰ ছোৱালী কি কৰে জানে না সদায় স্কুলত যুদ্ধ কৰে আৰু আপোনালোকে ইমান পইচা দি খেদায় না কেতিয়াবা 500 টকাও নিয়ে বাইদেউ আপুনি জিকি ভেকচিন কি নহয় দিয়ক আমাৰ ছোৱালী ইমানো বদমাছ নহয় আৰু মই সদায় 5 টকা দিয়া 500 টকা কিনকে মই কি জানো বাইদেউ আপুনি জিকি ভাবে আমাৰ ছোৱালী ইমানো বদমাছ নহয় দিয়ক আপুনি যিমত ভাবে কথাবিলাক আপুনি বিশ্বাস নকৰে মইতো কি কৰে আপুনি একদিন স্কুলত যাবচোন হ'ব দিয়ক যাম একদিন বাইদেউ ৰ'ব চাহ ল নাখাদক মই চাহ আপোনাৰ তাত চাহ খালি কিন্তু কাপটোও ধুই থৈ যাব লাগিব মই এতিয়া যাওঁ দিয়ক বহুত ঠাট্টা কৰি থৈ গ'লে মোকো মই স্কুল যাওঁ দীপজ্যোতি নাচে এটা কিমান ডাঙৰ স্কুলত পঢ়া তহঁতে ইমান ডাঙৰ স্কুলো নাই আৰু তহঁতে সিদিনাখনে ইমান কৰোঁ তহঁতে তথাপিও মাথাত দুখুমাই নেকি দীপজ্যোতি নাচে সি চাইকেলত যাব আমি যাওঁ দিয়ক মই যাওঁ আৰু স্কুলত যাই তহঁতে ভিক্ষাৰীকেইটাৰ লগ নালগিবি দে যাতে তোক বয়া পৰা নাই তোৰ মায়েৰে আমাক জিন্দি গৈছে তোৰ লগ নহয় আমি ৰখ মই যাম আজি দীপজ্যোতি মেনেজাৰ কিন্তু মই এদিন বিৰি কিনে দেখিছোঁ আৰু ভালপাওঁ দেখিছিলোঁ কি কৈছা কি মায়াক যি কোনোবাই
তো কি মায়াকৰ যে আমাৰ লগ আছে লগৰ পিছত তোৰ লগত কি খাই জানা নেকি ঘূৰে তোলা যি আছে তাকে মাৰ খাবা গৈছে মই দেখা পাইছোঁ আমার দীপজ্যোতিক আমি স্কুলত যাওঁতে লগ ধৰাম তাত দীপজ্যোতিৰ মাকে বয়া বয়া বুলি কৈছে আমাক হয় নেকি জানো সদায় সদায় কি কৰি আৰু সহ্য কৰি থাকিম ৰদ দিছোঁ যা তো কাপড় হলগে আমার তাকবাকে আইলা এই দীপজ্যোতিৰ মায়াকে আমাৰ হিৰ কাৰণতে না বাবু সদায় গালি পাৰি থাকে আজি বোলে ভিক্ষাৰী বুলি কৈছিল তেতিয়াহ'লে কিবা কৰিবই লাগিছিল যা বলা আজি হ্যাঁ তাকে নলি বলো তোমাৰ তাক আমাৰ এনাই বেৰিছা নাছিল কিয়াহে তুমি আমার বাবু হাতৰ লগত কেনেকৈ ব্যৱহাৰ কৰিছ মনত আছে নে একবাৰ কি ব্যৱহাৰ কৰিলো হে একবাৰ মই কি বেয়া কথাটো কৈছো সেইকাৰণে কৈছো তোমাৰ পইচা থাকিলে বুলি ইমান অহংকাৰ কৰিব নালাগে মই কি অহংকাৰ কৰিলো তুমি একদিন নিজে পস্তাবা আমি এতিয়া যাওঁ দা মোৰ ঘৰক আহি মোকে কথা সুধি দুনিষ্টা মানুহ মোক জ্ঞান দিবা ইমান বুজিলো বুজিয়ে নাপালা ইমান অহংকাৰী হয়তো ভাল নহয় হয় দে এদিন নিজে পুষ্টাব দা বাবুৰে ফোন কৰিছিল না বকচোন কি আমাৰ আপনার আপা আছে না ঘৰত আছে মোৰ তাত বাকী নিছিলে 3000 টকা মইতো গম নাপাওঁ সেই শিখৰ চাদা বিড়ি চিগাৰেট খাই থকা স্কুল ছজনতে আনতে সদায় লৈ আনে আৰু হেৰি কৰে শিকলে ঘৰে নেকি স্কুলত যায় সেইগিলা মই নাজনো মোক আজি পইচা লাগে 3000 টকা বহু হৈছে বাকী মোক লাগে সেইকাৰণে মই আপোনাৰ লগত টকা আহিছোঁ হ'ব দেচোন মই কিবা এটা কৰিম কিবা এটা নহয় আজি 6 মাহ হৈছে মোক ঠগে কিবা এটা কৰিম যি চিষ্টেম নাই মোক আজি পইচা লাগে সেইদিন মই যাব পাৰোঁ হ'ব দে মই কালি পুৱা দি আহিম যা কালি পুৱা সকালে দি আহিব হ'ব যা মই যাওঁ এতিয়া ই তাৰমানে স্কুল যাই গিলে থাকে আজি গম পালোঁ ৰ আমাৰ মুখৰ পাৰে ভালে হ'ল আৰু তাক মই ইমান ভাল বুলি ভাবি আছিলোঁ যি তলে তলে ইমান বদমাছ মইতো গম নাপাওঁ মই ধৰেশ্বৰক যা খানা খুজি থৈ যা পিছে কিয় বা আহিলে তাত মই আমাৰ নেটবুক মই খানা খুজিব আহিছোঁ মোৰ মস্ত ডাঙৰ ফুল হ'ল মই আজি একোৱে গম নাপালোঁ ৰ'বা অমলে নকলি অমলে আমাৰ কাৰণে গোটেই শান্তি বুজি পালোঁ মই ভাল হৈছে দে তুমি পিছত হ'লেও যে কথাখিনি বুজি পালা সেইটোৱে ভাল লাগছে ব'লকচোন আমি পৰিণীতা চিন্তা পাওঁ মই নাযাওঁ যে তুমি যোৱাকে মোৰ কাম আছে অলপ হয় নেকি হ'ব দিয়ক আমাৰ দেখোন দেখোন নাহে কিবাকে আহিলে নাই বিশেষ কাৰণত আহিছোঁ মোক অমালে নাপলি মই একোৱে বুজি নাপালোঁ হয় আপোনালোকৰ বাবুক যেনেকৈ কৈছিলোঁ মই ভিক্ষাৰী বুলি আজি বাৰে নকওঁ মোক ক্ষমা কৰি দিব আপুনি তোমাৰ তাক আমি আগতে গৈছোঁ তুমি বুজি নাপাই কি বুজি পাইছোঁ কি ভাবিছোঁ হয় দিয়ক মোৰো বহুত ডাঙৰ ভুল হ'ল আজি বাৰে নাই ভুল কেতিয়াও নকৰোঁ মই
ৰবা মই চাহ বনাওঁ ৰবা চাহ নাখাওঁ দক মোৰ ঘৰত বহুত কাম আছে আৰু যা ৰাতি হ'ল যাওঁ দক বাবু ও বাবু বাবু ও মা মেছে তই তোৰ কাৰণে আজি ইমান লাজ পাইছো মই অমলে লাগলি তো একোৱে কাম নাপলো তই স্কুলত যাই দিয়া থাকা হা মই আজি বলে ভাল যে বিড়ি চিগাৰেট নাখাওঁ তই সঁচাই কৈছা না এইবাৰো যদি শুনো কাবাৰ পাৰে চাবি কিন্তু যা এতিয়া